গুড মৰ্নিং গাইজ। আজি যাব লাগিব মানে মই এতিয়া ব্লাড টেষ্ট কৰিবলগীয়া আছে। তাত শুকান ৰুটি খামগৈ, শুকান ৰুটি, চানা দাইল আৰু সেই মটৰ। এইফালে এজনী শুই আছে। এতিয়া টাইম হৈছে আপোনাৰ 9টা। মই যাওঁ দেই। আজি অলপ ৰ'দ ওলাইছে। ৰ'দালিয়ে বহুত দিনৰ পাছত নিজৰ মুখখন দেখাইছে। এইফালে আমাৰ নামঘৰটো। আজিকালি এনেকৈ ৰাস্তাত গোবৰ পৰি থাকিলেও কোনো নিনিয়ে। আগতে ক'ৰবাত গোবৰ পালে এনেকৈ ডাইৰেক্টলি ঘৰলৈ উঠাই লৈ যাওঁ, কাৰণ শাক পাচলি দেউতাক মানে গোবৰ দিয়া দেখো যে। বা আজি বহুত ৰাতিপুৱা খুলিলা দোকান। ডিব্ৰুগড় পাই এতিয়া লগ পালোঁ মোহিত দাক, আৰু মোহিত দা আমাৰ এইফালে পালে DC অফিচত চাকৰি। চাকৰি কৰি কেনেকুৱা লাগিছে? অতি সুন্দৰ। এই বঢ়িয়া। এতিয়া মানে মোহিত দাৰ লগতে মানে মই ব্লাড টেষ্ট কৰিবলৈ যাম। মই ব্লাড টেষ্ট কৰিব যোৱাৰ আগে মানে এইফালে আমাৰ মোহিত দা আছে, লেটাৰ কিবা দি আছে ডাকঘৰত। এইফালে আমাৰ মোহিত দাই লিখি আছে কিবা কিবি। ইমান এটা পুৰণা বিল্ডিং দেখিলোঁ চব ডিব্ৰুগড়ত। তো ফাইনেলি পালোহি এপ'ল' ক্লিনিক। এতিয়া একচুৱেলি কৰাব আহিলোঁ ব্লাড টেষ্ট। মানে মই প্ৰতি 3 সপ্তাহ মূৰে ব্লাড টেষ্ট কৰাই থাকিবলগীয়া হয়। মানে মোৰ 2 বছৰৰ আগত এটা হাৰ্ট চাৰ্জাৰী হৈছিলে, আৰু সেই চাৰ্জাৰীটো কৰাৰ পিছত প্ৰতি 3 সপ্তাহ মূৰে ব্লাড টেষ্টটো কৰি থাকিবলগীয়া হয়। ব্লাড টেষ্টৰ ৰিচিপ্ট, তো ৰিপৰ্টটো মানে হোৱাটছএপতে লৈ ল'ব লাগিব। মই এতিয়া আহিলোঁ আপোনাৰ আছাম গেছ কোম্পানী। আমাৰ মানে গেছ পাইপলাইনৰ কানেকশ্যন আছে, কিন্তু বিল যোৱা নাই। অকল ফেব্ৰুৱাৰী মাহৰ বিল গ'ল, তাৰপিছত মানে বিলে যোৱা নাই। সেইটো কাৰণে এতিয়া বিল পে'মেণ্ট কৰিব আহিলোঁ। সাংঘাতিক পানী দেখোন। এই তাতে মস্ত লেতেৰা পানী। ডিব্ৰুগড়তে মানে টেষ্ট কৰি হৈ গ'ল। ফালে ৰুটি বেলি আছে আমাৰ দাদা এজনে। ইয়াতে ৰুটি চুটি খাই তাৰপিছত ঘৰলৈ যাব লাগিব। এতিয়া আহি গ'ল, খাই লওঁ। এতিয়া আমাৰ এজন বন্ধুক লগ পালোঁ, আমাৰ কৃষ্ণ বন্ধু। বহুত দিনৰ পাছত লগ পাইছোঁ আজি। মানে একদম মানে দুলেজনত থাকে। কেনেকুৱা বাকী চব ঠিকে আছে? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। বাঁহতে দি দিছোঁ। এতিয়া দাদা এজনৰ গাড়ী এখন পালোঁ, এতিয়া গৈ আছোঁ ধুনীয়াকৈ। পালোহি এতিয়া ঘৰ, আৰু প্ৰায় আন্ধাৰ হওঁ হৈছে। তই যে অকল শুইয়ে থাকো, গোটেই দিনটো শুই আছ নেকি? কামেই নাই আকৌ। হেল্ল', কেতিয়া আহিব? অঁ হ'ব তেতিয়া। এতিয়া মানে ভণ্টিয়ে মোক পুৰা ৰিল বনাবলৈ শিকাব। কেনেকৈ বনাম আকৌ কওঁ তই? গানটোৰ লগত এটা এক্সপ্ৰেছন দিলে হৈছে। এক্সপ্ৰেছন দিলে যে মোক মাইকী লাগিব। নালাগে, তুমি মতা এক্সপ্ৰেছন দিবা আকৌ। পুৰণীয়া মই যে কেনেকুৱা মাইকী লাগিব? নালাগে, ভাল নালাগিব ন মানুহটো? চালাড বনাবা আৰু। কেনেকুৱা চালাড? ঠাইত কাটি আছে এনাই চব্জি। এইফালে আমাৰ ভণ্টি আম কাটিছে, কাটি আছে আম। চব্জিখিনি কিবা গেলা দেখিছোঁ যে। পোক ওলালে যে। আজি বহুত দিনৰ পাছত খাম কলডিলৰ চব্জি। মাংস বুলিছিলে, মই মাংস নাখাওঁ যে, সেইটো কাৰণে এনেকেই খাব লাগিব। ভাত খাওঁতে টেঙা যি হ'লেও দাঁত একদম হিলি গৈছে। মই চাম খালোঁ। এতিয়া যাম আমি বজাৰলৈ, ভণ্টি আৰু মই। কণী 6টা আৰু ৰঙালাও। এতিয়া মানে আমি গৈ আছোঁ বজাৰলৈ। পুৰা আন্ধাৰ মুন্ধাৰ ৰাস্তা, একদম কি ক'ম আৰু। পুৰা ফ্লেছ জ্বলাই এজনী পানীতে সোমাই গ'লগৈ। আমি এতিয়া বজাৰৰ পৰা আহি মেলি ধুনীয়াকৈ আকৌ সোমাই গ'লো। এইফালে মামী আৰু চুমুক এবাৰ চাই যাওঁ বুলি ভাবি, মানে চানা অলপ লৈছে বুলি। ব'ল যাওঁ, দেৰি হৈছে। ব'ল। আজিলৈ আপোনালোকক কোনো ধৰণৰ খোৱা বোৱা নেদেখাওঁ, আৰু মানুহতে ব্লগটো সামৰিছোঁ। মাও কাইলৈ আহিব। কাইলৈ মনটো অলপ ভাল লাগিব, আৰু মা নাথাকিলে মনটো অকণমান উকা লাগে। সেইটো কাৰণে আপোনালোকে ব্লগটো মৰম আগবঢ়াই থাকিব।